মই অলপ আগতে আমি চাইছোঁ যে ডাঙৰ এটা ৰেলী মোদী হাতাও দেশ বাচাও বুলি একদম ৰেলী কৰি আছে এতিয়া ডাঙৰ ডাঙৰ ৰেলী হৈ আছে কিহৰ কাৰণে এনেকুৱা হ'বলগীয়া হৈছে কাৰণ বিজেপি এসময়ত বিজেপি চৰকাৰৰ কাৰণে মানুহবিলাকে বহুত আশা আছিলে কিন্তু এতিয়া এই আশাটো হেৰাই গ'ল এতিয়া নাইকিয়া হৈ গ'ল কাৰণ সেইটো মিছলীয়া চৰকাৰ বুলি ক'ব লাগিব এইটো মেডিকেল কলেজ এই ৰাস্তা পদূলি নাই এতিয়া এজাক বৰষুণ দিলেই গোটেইখিনি পূৰা বোকা পানী আপোনালোকে চব দেখিছে সেইকাৰণে এনেকুৱা মিছলীয়া চৰকাৰটো আৰু কাৰ্বি আংলং নালাগে বুলি ৰাইজে চবেই এতিয়া মাত মাতি আছে ASDC সকলে আমি চবেই জানে যে MOU আৰু MOA চাইন কৰা সময়তে তাতে ফুল ষ্টপ হৈ গ'ল সিহঁতে নাই আৰু সিহঁতে এনেই ৰাজক এনেই মানে ইলেকশ্যন টাইমত আহিছে যে সেইটো কাৰণে অলপমান আমি নুঠিলে নহ'লে আকৌ ৰাইজে আমাক বেয়া পাব বুলি সেইটো কাৰণে এইটোতে সিহঁতে উঠিছে আচলতে যোৱাবাৰ MSC সময়তো গোটেই 26টা সমষ্টিৰ পৰা সিহঁতে 15,000 মান পাইছে 73 years হ'ল এইটো লং ডিমাণ্ড আছিলে অট'নমাছ ষ্টেট আৰ্টিকল 244A সেইটো আমাৰ ছাৰ JI কথাৰ জিকাৰ লগে লগে এইটো উইদিন 5 years ভিতৰতে আমি আশা আছোঁ যে কাৰ্বি আংলং আৰু ডিমা হাছাও এইটো অট'নমাছ ষ্টেটটো আমি পাম 4 লাখ আশা কৰিছেতো সেইটো 4 লাখটো এতিয়া নাইকিয়া হৈ যাব সিহঁতৰ বেছি পালেও 1.5 লাখ মান পাব সিহঁতে আৰু আমাৰ APHLC প্ৰায় মানে 4-5 লাখৰ পৰা আমি জয়যুক্ত কৰিম আমাৰতো ইয়াত 6 শিডিউল এৰিয়া হয় আমাৰ MPয়ে এইটো দিল্লীলৈ যাব আমাৰ JI কথাৰ ছাৰ জিকাৰ লগে লগে সি দিল্লীলৈ থাকিব আমাৰ নৰ্থ ইষ্ট MP ইমান আছে অৰুণাচল MP আছে মেঘালয় MP আছে নাগালেণ্ড MP আছে ত্ৰিপুৰা MP আছে মিজোৰাম MP আছে আমাৰ অসমতো আমাৰ MP কেইজনমান আমাৰ ছাৰ চব চিনাকিয়ে আছে লগতে আমাৰ হেৰি 5th শিডিউল এৰিয়াৰ বহুত MP আছে সেই MP সকলক কনভিন্স কৰিব লাগে যিমানখিনি 73 years হ'ল আমাৰ MP সকলে জিকি আহা সেইসকলে কনভিন্স কৰিব নজনাৰ কাৰণে আজি আমি এই অৱস্থাত হ'লোঁ আৰ্টিকল 244A টো আমি ডিমাণ্ড কৰিছোঁ কিন্তু পোৱা নাই কিহৰ কাৰণে পোৱা নাই নজনাৰ কাৰণে পোৱা নাই আৰু বিজেপি সকলে দেই আচলতে আমি বহুত লাজ পালোঁ কাৰ্বি সকলে বা কাৰ্বি আংলং যিমানখিনি ৰাইজ বসবাস কৰি আছে বহুত লাজৰ কথা যে যোৱাবাৰ 10 কোটি মান প্ৰায় 10 কোটি টকা মান হেৰি খৰচ কৰিছে তেখেতসকলে বিজেপি সকলে যে যন্তৰ মন্তৰত তাতে কিবা ধাৰণা থাকি পেলাই আৰ্টিকল 244 এই বিষয় লৈ লাষ্টত নিজে MP থাকিও বিজেপি MP থাকিও ই নায়ক হাবিলদাৰকেহে মেমৰেণ্ডামখন ছাবমিট কৰিছে কিমান লাজৰ কথা বংগোসেনা বুলি আমি কৈ থকা বংগোসেনাটো এইটো প্ৰথমতে আমাক বহুত হাঁহিলে আমাৰ JI কথাৰ ছাৰকো বহুত হাঁহিলে আৰু বিজেপি সকলে কৈছে বংগোসেনা ইয়াত ক'ত আছে বুলি কৈছে অলপ 2 সপ্তাহ আগতে আমি দেখি পালোঁ উত্তৰ বৰবিলত বংগোসেনা কি জয় বুলি মিডিয়াত ওলাইছে না ওলা নাই ফাউণ্ডেশ্যন ডে সিহঁতে পাতিছে 42 ফাউণ্ডেশ্যন ডে পাতিছে সিহঁতে বংগোসেনা এই বংগোসেনা বিজেপি সকলে বংগোসেনা RSS একেটা বস্তু সেইকাৰণে বংগোসেনা ইয়াত কাৰ্বি আংলঙত নাই বুলি কৈছে কিন্তু মিডিয়াত ওলাই গ'ল লগতে 6-7 বছৰৰ আগত বংগোসেনা ইয়াত আমাৰ ডেপুটি কমিশ্যনাৰ সন্মুখত কিমান চাৰেণ্ডাৰ হৈ গ'ল 42 জন মান চাৰেণ্ডাৰ কৰিছে কি সেইবিলাক বংগোসেনা নহয় নেকি আচলতে ইহঁতে ক'ব খুজিছে দেই কোনোবা বংগোসেনাই হৰেণ সিং বেয়ক কৈছে বে ডাঙৰীয়া আমি বংগোসেনা হয় তথাপি আপুনি আপোনাৰ ছাইডৰ পৰা কিবা এটা কৈ দিয়কচোন আমি একদম শুনিবলৈ বেয়া লাগি আছে বুলি সেইটো কাৰণে হৰেণ সিং বেয়ক তাৰ নিঙুৰ কিবা এটা হেৰি কৰিছে সেইটো সেইকাৰণে এতিয়া বংগোসেনা নাই বুলি কৈ আছে সিহঁতে কিন্তু মিডিয়া থ্ৰু এতিয়া ওলাই গ'ল